हेलो गाइस মই ইন্দিৰাৰ মোৰ ইন্দুমণি মন যায় ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল বৰ্তমান মোৰো ভাল আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিয়াৰ ভিডিঅ' আৰু আগৰ ভিডিঅ' চাই গম পাইছে আগৰ ভিডিঅ'ত মই লৈ আহিছিলোঁ মোৰ বন্ধুনীক জোৰণ পিন্ধাবলৈ যোৱাৰ ভিডিঅ' জোৰণৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত সকলোৱে জনাইছে আৰু যিসকলে চোৱা নাই তেওঁলোকেও জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে কইনা কেনেকুৱা লাগিলে আৰু আজি তেনে দৰা ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বিয়া কৈ থকাহে হৈছে কিন্তু বিয়া কাৰ হৈছে কোৱা হোৱাই নাই বিয়া হৈছে মোৰ মিষ্টাৰৰ পঢ়ি থকা দিনৰে বন্ধুৱেকৰ আৰু দৰাজনৰ নাম হৈছে পাঞ্জল শইকীয়া আৰু তেওঁ আমাৰ বিয়াটো দৰা ধৰা হৈছিল আৰু এতিয়া তেওঁৰ বিয়াত আমাৰ মিষ্টাৰে দৰা ধৰা হৈছে তেনে মোৰ ভিডিঅ'টো চাই থাকক ইয়াতে অলপ ধেমালি কৰি আছোঁ দৰা পেহীয়েক বায়েক লগতে ময়ো আৰু বিয়া বুলি ক'লে আৰু এনেকুৱা অকণ ধেমালি কৰিবও লাগে মালিকনে দেখোন হাঁহিহে আছে এয়া সকলোৱে পানী তুলিবলৈ ওলাইছে আৰু পানী তুলিবলৈ টিঙতে পানী তুলিছে আৰু ওচৰত কোনো ধৰণৰ পুখুৰী বা নৈ নাছিলে সেইকাৰণে এনেকৈ পানী তুলিবলগীয়া হৈছে আৰু তোলা নিয়মটো কৰিছে আৰু এয়া দৰাক গা ধুৱাবলৈ নিয়াৰ আগত মূৰত তেল দিছে ভিতৰতে এইফালে দৰাক নোৱাবলৈ ধুৱাবলৈ নিয়া হৈছে আৰু এনেকৈ বেৰিটো 3 পাক ঘূৰিব লাগে তাৰপিছত গা ধুৱায় আৰু আজিৰ দিনটোতে সকলোৱে গা ধুৱাব বায়েক ভনীয়েক জেঠাইক বৌমায়েক পেহীয়েক সকলোবোৰে গা ধুৱায় আজিৰ দিনটোত আৰু এতিয়া গা ধুৱাবলৈ লৈছে চাই থাকক চকু কেইটা তেলেকা উগা ফুটা পকোৱা বেৰতে চোন লগোৱা বিয়া বিয়া বোলো এতিয়া ঐ
এয়া হৈছে দৰাৰ বৌমাক আৰু বৌমাকে দৰাক নোৱাইছে ধুৱাইছে আৰু বৌমাজনী খুব ভাল অন্তৰখন লগ পাই বহুতে ভাল লাগিলে এই ভিডিঅ'ৰ জৰিয়তেও কৈ দিছোঁ বৰমা সঁচাকৈ বহুতে ভাল অন্তৰখন হৈছে দৰাৰ এনায়েক আৰু এনায়েকজনী ইমানেই ধুনীয়া দেখিবলৈ মই আকৌ জোকাৰি থাকোঁ যোৰহাটৰ পৰা অনাৰ কাৰণে ইমান ধুনীয়া যোৰহাটৰ মানুহবোৰ ধুনীয়া তেনেকৈ কৈ থাকোঁ আৰু ইমান মৰম লগা এনাইজনী নাক চাক কি ধুনীয়া আৰু ইমান মৰম কৰে আৰু খুব মৰমীয়াল হয় অন্তৰখন এনাইজনীৰ আৰু এইফালে ধুৱাইছে পেহী আৰু পেহীকতো ক'বই নালাগে জমনিৰ ফালৰ পৰা খুব ভাল আৰু মৰমীয়ালো হয় আৰু অন্তৰখন খুব ভাল আৰু যি ক'ব চিধা চিধি কথা ক'ব আৰু খুব ভাল লাগিলে আৰু ইমান জমনি কৰিলে আৰু আমাক ইমান আপোন কৰি ল'ব পাৰিলে খুব ভাল লাগিলে পেহী আৰু এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ পেহীজনী অন্তৰখন বহুত ভাল আৰু পেহীক এজনী লাগে বোৱাৰী তেওঁৰ পুত্ৰলৈ আৰু কাৰোবাৰ যদি কলিতা ছোৱালী খালী আছে মোক কমেণ্টত জনাবা দেই মই কণ্টেক্ট কৰি দিব পাৰোঁ আৰু ধেমালিও কৰিছোঁ আৰু সঁচাকৈও হয় পেহী এজনী বোৱাৰী দৰকাৰ হৈ আছে দৰাক গা ধুৱাইছে বৰ্তাকৰ জীয়েক ৰীমা বা আৰু ৰীমা বাৰ অন্তৰখনো খুব ভাল লাগিলে বহুত ভাল হয় আৰু এইফালে দৰাৰ নিজৰ বায়েক সীমা বা আৰু এওঁকতো ক'বই নালাগে আৰু এওঁৰ অন্তৰখনো একদম কোমল অন্তৰৰ হয় আৰু খুব ভাল লাগিলে ৰীমা বা সীমা বা দুইজনী গোটেই পৰিয়ালৰ সকলোকে খুবেই ভাল লাগিলে আৰু তহঁতি কি এনেকৈ হাল খাব দিয়ে বুলি দিলি অকণমান চফা নিজেও কৰি ল আকৌ নিজে চফা কৰ আকৌ অকণমান আৰু বেলেগ আজাদ হাৰি লৈছে সিহঁতি আৰাম লৈছে সিহঁতি একদম দুইটা একে বহিছে একদম ক'বই নালাগে এয়া দৰাৰ গা ধোৱাৰ পিছত ভিনীয়েকে ভিতৰলৈ দাঙি নিছে আৰু আমাৰ গা ধোৱা হোৱাৰ পিছত ভিনীয়েক বা ককায়েকে এনেকৈ নিব লাগে এইটো এটা নিয়ম হয় দৰাকেইটা ওলাই মেলি ৰেডি হৈ গ'ল দেই এতিয়া ছোৱালী আনিবগৈ বাপেকে পিন্ধাই আছে এয়া দেউতাই পিন্ধাই আছে এইফালে দৰা অঁ গৈ আছোঁ এইফালে চাই দিয়া আকৌ দৰাটি এইফালে দৰা ধৰাটো চাই দিয়া আকৌ ৰুমালখন কি এয়া বাপেকে একদম সজাই আছে দৰা ধৰাক হয় নাই কেনেকুৱা লাগিছে এইফালে দৰাটি কেনেকুৱা লাগিছে বিয়া কৈ দিয়া তাজে কৈছে কি বুলি ক'ব এইফালে দৰা ধৰা এইফালে খাবলৈ সময় নাই চিনে বেজাৰ পাবলৈ গৈ আছে ন ওলাইছো আৰু ছোৱালী আনিবলৈ বন্ধুৱনীক আনিবলৈ এয়া দৰা আৰু দৰা ধৰা ওলাই ৰেডি হৈ গ'ল আৰু দৰাই আনিবলৈ যাবলৈ লৈছে নিজৰ মনৰ মানুহজনী ভালপোৱা মানুহজনী আৰু দৰা ধৰাৰ লগতে আৰু বন্ধুৱনীয়েকক আনিবলৈ বুলি ওলাইছে আৰু এইফালে যোৱাৰ আগমুহূৰ্তত যিহেতু ব্ৰতত থাকিব লাগে সেইকাৰণে জলপান খুৱাই দিছে আৰু আমাৰ এনেকৈ নিয়ম হয় যে এনেকৈ মাকে খুৱাই দিয়ে যোৱাৰ আগমুহূৰ্তত আৰু জলপান মানে পায়স আৰু তাতে পঞ্চামৃতো থাকে আৰু এনেকৈ খাই মেলি গৈছে আৰু দিনটো লঘোণে ব্ৰতে আছে মনৰ মানুহজনী আনিবলৈ কিমান কষ্ট হয় দেখিছেনে এইফালে দৰা ধৰা একদম খাবলৈ দিছে যিহেতু ব্ৰতত আছে এনেকৈ খাই গৈছে আৰু এইটো নিয়ম হয় ন এনেকৈ দিয়াটো একদম দৰা বাইক মাজু বাইক আমি ছোৱালী আনিবলৈ যাবলৈ ওলাই আছো দেই এয়া এইফালে পেহী হাই কৈ দিয়া এইফালে বা ডাঙৰ বা এয়া দৰা পেহীয়ে সৰু পেহী
এইখন গাড়ীতেই দৰাৰ আজি বৈবাহিক জীৱনৰ আৰম্ভণি কৰিবলৈ গৈ আছে আৰু প্ৰেমৰ প্ৰতীক হিচাপে ৰঙা ফুলে সজাই মেলি লৈছে আৰু পুৰা এক্সাইটমেণ্ট হৈ আছে যে প্ৰেম আজি ছাকচেছ হৈছে আৰু লগতে আমিও গৈ আছোঁ বন্ধনীক আনিবলৈ আৰু আমাৰ লগতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও গৈ থাকক ছোৱালী আনিবলৈ। যাব লাগিব আকৌ এইফালে পাই গ'লোহি ছোৱালী ঘৰ আৰু ছোৱালী ঘৰত এনেকৈ দৰা আগবঢ়াবলৈ ৰখি আছে আৰু এইফালে ছোৱালীৰ ভনীয়েকে মানে কইনাৰ ভনীয়েকে দৰা ভৰি ধুৱাবলৈ লৈছে। এয়া গৈ আছোঁ কইনা খুজিবলৈ দৰাৰ ভায়েকে বুৱেকক খুজিবলৈ বুলি গৈছে। এইটো এটা নিয়মেই হয় পৰম্পৰাগত যে আগদিনাখনৰ পৰা যিসকল গোপিনীয়ে কইনাক ৰখি থাকে তেওঁসকলক এখন শৰাইৰে কইনা খোজে ভায়েকে, দৰাৰ ভায়েকে আৰু বুৱেকৰ মুখখন চাবলৈ খোজে। এয়া দৰাৰ ভায়েকৰ লগৰ আৰু দৰাৰ লগৰসকলে কইনা আৰু কইনাৰ সখীয়েকক ইমানেই জোকাৰিছে আৰু এই নিয়মটো বাৰু সকলো ঠাইতে আছেই নে কি কয় আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ ফালে আছেনে নাই। খুব জোকাৰিছে চাওকচোন। শেষত বুৱেকৰ মুখখন চাইহে সকলোৱে ঠাণ্ডা হৈছে আৰু এইবোৰ এটা সৰু সৰু ফূৰ্তিয়ে আৰু মৰমৰ। ছোৱালী ঘৰটো যে খানা খাইছিলে প্ৰমাণটোতো লাগিব ন, ছোৱালী ঘৰটো যে খাইছিলে বুলি প্ৰমাণ এটা লাগিব ন, হালে হালে এই মানে এইবোৰ লগত আহি মানুহবোৰে গাদ্দাৰী কৰে যে সেইকাৰণে মানে এইবোৰ মানে এইবোৰ লগত অহা মানুহবোৰে গাদ্দাৰী কৰি কৰি আগত বহি দিয়ে নাই, সেইকাৰণে এইবোৰ তুলি দিছোঁ আৰু খাইছিলে বুলি প্ৰমাণটো লাগিব নহয় ন। চবকে তুলি দিছোঁ দাদা, চবকে তুলিছোঁ প্ৰমাণ বুলি, খাইছিলি বুলি। দেখিছা মানুহজনী চাই জিন্তি মাছ দেই মুগাবা দাঙিবলৈ দিগদাৰ আছে কিন্তু মই এনেই লগতে যোগ দি দিছোঁ মই এনেই লগতে যোগ দি দিছোঁ
এয়া দৰা কইনাই ভকতৰ ওচৰত সেৱা লৈছে আজিৰ পৰা তেওঁলোকৰ বৈবাহিক জীৱনৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু এয়া ভকতে আশীৰ্বাদ কৰি আছে এয়া হোম পুৰিবলৈ আৰম্ভ কৰিবলৈ লৈছে এফালে কইনাও আহিছে কইনাৰ মমাইকে কইনাদান কৰিব এফালে নিয়ম নীতিবোৰ কৰি আছে এয়া কইনা আহিছে আৰু হোম পুৰা নিয়ম যিহেতু হোম যজ্ঞ কৰিব লাগিব এয়া আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ক'ৰবাত অকণমান ভুল হৈছে তেনেহ'লে আপোনালোকে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব